বন্ধুসকল, আজি আমি উপস্থিত প্ৰত্যেকবাৰে গৰাখহনীয়া আৰু বানপানীৰ কবলত পৰা মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বগলীপাৰা গাঁৱৰ ওচৰত তেওঁলোকৰ অসীম কষ্টৰ একোটি একোটি ঘৰ পলকতে পানীৰ তলত। ব্ৰহ্মপুত্ৰৰ কালৰাজি সেই গৰাখহনীয়া আৰু লগতে বানপানীৰ কবলত তেওঁলোকৰ একোটি একোটি মছজিদ, কাৰোবাৰ নামঘৰ পলকতে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। প্ৰকৃতিক বাধা দিব পৰা ক্ষমতা কাৰ আছে? মানৱৰ নাই। প্ৰকৃতিৰ শক্তি মানুহে চিনিব নোৱাৰে। পাৰিব, মানুহে পাৰিব। শ শ মাথাউৰি বান্ধিব পাৰিব, আৰু সেই মাথাউৰি এটা পলকতে ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰই ভাঙি ছিঙি